সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ইলেকশ্যন আছে দেই, আজি আমাৰ ইয়াত আৰু পঞ্চায়ত ইলেকশ্যন, আৰু আমি যাম দেৰিকৈ। এতিয়া 10টামান বাজিছে, এতিয়া চাগে বহুত দীঘল লাইন হৈ আছে, সেইটো কাৰণে আমি অলপ দেৰিকৈ যাম। তাৰপৰা আজি ৰাতিপুৱা আমাৰ ঘৰত মানে ছাগলী পোৱালি দুটা জগিলে, আপোনালোকক দেখাওঁ ব'লক। এফালে আমাৰ ৰাতিপুৱা চাহ, বন আৰু পাপৰ। এফালে আমাৰ দেউতা বজাৰলৈ নাই যোৱা, আজি খাই আছে বৰাবৰ আহিছে চাওক। ইফালে আমাৰ মা চাহ খাই হ'ল। এতিয়া কালি যে দেখাইছিলোঁ ৰঙালাও, এতিয়া আমি দেউতা মই ছিঙিবলৈ গৈছোঁ। দেউতা আগত গৈ আছে, এতিয়া মই গৈ আছোঁ, আপোনালোকক দেখাম। গেলি গৈছে যে সেইটো কাৰণে সোনকালে ছিঙি পেলাইছে, নহ'লে আৰু দুদিনমান থ'লে হেনে পকা বোলে হেনে গোটেইখিনি। এতিয়া এইফালে দেউতা গৈ আছে। হা আৰু এইটো আমাৰ ঘৰটো, আৰু বাৰীখন এইখন দেউতা যে গৈ আছে এই মুখৰ আগতে। ডাঙৰ ডাঙৰখিনি ছিঙি পেলাওঁ। ইমান ডাঙৰ ঠাইডাল কেঁচিখনে পাৰি নাই। ৰঙালাওকেইটা কিহত নিব? বস্তাটো সেইটো কাৰণে আনিছে মানে। আৰু যিহে গৰম, এতিয়া মই গুচি আহিলোঁ। এনেকুৱা ৰ'দ দিছে নহয় আজি। এফালে তিয়ঁহ দুটা কাটি পেলাই লৈ আহিছোঁ ভাতৰ লগত খাবলৈ। চালাড বনাম, খাম। ভাত কিমান দেৰি হয় এতিয়া, 2টামান বজাত চাগে আমি ভোট দিবলৈ যাম আৰু বহুমূলীয়া ভোটটো দি থৈ আহিমগৈ। আৰু এতিয়া বাজিছে 2:30 আৰু মই ওলালোঁ ভোট দিবলৈ। মই মানে মা যাব, তাৰপৰা লগত লুকি, টিকন আৰু টিকন্তৰ মাক যাব। আৰু এডোখৰতে ধুনীয়া বতাহ মাৰি আছে, এডোখৰতে ৰখি আছোঁ। আমাৰ এডোখৰতে গৰম দিনত মানে বহিবলৈ ভাল, এই বাঁহখিনিৰ কাৰণে। ঠাণ্ডা দিনত আকৌ ঠাণ্ডা, গৰমত ভাল হয় অকণমান বহিব কৰিবৰ কাৰণে বতাহ মাৰিলে। আৰু এইফালে মই কাণফুলি এযোৰ পিন্ধি লৈছোঁ, আজি ভোট দিবলৈ যাম। এইফালে আমাৰ এই লগৰীহাত পালেহি। টিকন্তৰ মা নাহে নি? এফালে গ'ল বোলে। আমি কি মোৰ ভিডিঅ' সেই বুলিয়ে জানে, তাই টিকন বুলিয়ে জানে। তাই আচল নামটো পৰিস্মিতা দেই, বেয়া নাপাব, আমি মাতো কাৰণে। একো নহয়, মোৰ ভিডিঅ' বেছিয়ে নাচায় নহয় সেইকেইজনী। আৰু আমাৰ মা যাব, এতিয়া আমি খোজকাঢ়ি যাম। মা বোলে চাহ অকণ খাই লয়, তেওঁলোকে ৰখি আছোঁ আমি। হাই, এইফালে এটা ব্লগাৰ। হাই। আমাৰ গুণগুণী। আৰু এইফালে আমাৰ মাছকেইটা নাইকিয়া থাকিলে যে মই কেমেৰা অন কৰিলোঁ। ওলাইছে এইজনী মাছ ওলাই আছে, ৰ'দত ওলাই আহিছে নেকি নে নাজানো। এইজনী জুম কৰি থৈছোঁ, দেখিবলৈ বেয়া লাগিছে। জুম কৰিলে বেয়া দেখি। এইফালে আমাৰ হাঁহকেইটা, সেইকেইটা। এইফালে আমি গোটেইকেইজনী আহি আছোঁ। এইফালে মা, এইফালে লুকি, এইফালে গুণগুণ, আৰু আগফালে টিকন আগত গৈছে। ভোটটো দিয়া ইয়াত লগ পাবা দেই। ফাইনেলি আমি ভোট দিলোঁ বহুত দেৰি পাছত। পঞ্চায়তৰ প্ৰথম দিছোঁ। ভালকেই গ'ল অকণমান। তাইও 2 ঘণ্টা ৰখিছোঁ। 2 ঘণ্টা ৰখাৰ পিছত একেবাৰে লাষ্টৰ পৰা অহা মানুহ সোমাই দিব লৈছিলে, সেইটো কাৰণেই হ'ল মানে কাজিয়াখন। আমাৰ কেইজনীৰ মাজত হোৱা নাছিলে, মানে ডাঙৰ মানুহৰ লগত হৈছিলে। আমি মজা লোৱাত আছোঁ নহয়। যুক্তিটো মানে আমি কৰিলোঁ, কাজিয়া লাগিবলৈ যোৱা নাছিলোঁ, মানে ডাঙৰ মানুহৰ লগত হৈ আছিলে। কিন্তু মানে ধৰ যোনটো সঁচা আমি কৈ দিলোঁ আৰু, কিন্তু পাছৰ পৰা আগত আহিব লাগে বুলি, সেইটোৱে আৰু। এইটো প্ৰথম অভিজ্ঞতা। এইকেইটা আজি বিক্ৰী হৈ গ'ল দেই, 4টা। 2টা জগিছে আজি আৰু 4টা যাবগৈ। 4টা জগিছিলে, 2টা বেয়া হ'ল। আৰু এফালে লৈ গৈছেগৈ আৰু 4টা। বেয়াও লাগে ইমান ডাঙৰ ডাঙৰ কৰি।
ক'ত নেবেচিলেও নহয় নহয়। 4টা আজি 2টা জগিছেহে। এয়া ৰাতিপুৱা কাটি থৈ যোৱা ৰঙালাও 85টা ওলালে। 85টা সামৰণি মাৰো। এইখিনি নীল অহা যোৱা কৰি কৰি মানে কিমান নিব পাৰিম? 2টাহে নিব পাৰিম আৰু। আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম।